এস্টাব্লিশ কৰিব পাৰিছোঁ আৰু আমাৰ যেটো ডিস্ট্ৰিক্ট সেশন জাজ ডিস্ট্রিক্ট কোর্ট ইতিমধ্যে মুছলপুৰত আমাৰ হৈ গ'ল আমাৰ ট্ৰেজাৰী ইতিমধ্যে হৈ গ'ল এইবিলাক হোৱাৰ কাৰণে আমাৰ উত্তৰ অঞ্চলৰ সকলো ৰাইজৰ বিভিন্ন ক্ষেত্ৰত উন্নয়নৰ কাৰণে যথেষ্ট ইয়াত কাম কৰাৰ সুবিধাটো সকলো ৰাইজে আজি পাইছে বিটিসি যদি নহল হয় বাক্সা জিলা যদি নহল হয় এইবোৰ উন্নয়ন ইমান ক্ষিপ্ৰতাৰে ইয়াত হোৱাটো কেতিয়াও সম্ভৱ নাছিল প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা আঁচনি 2001 চনৰ পৰা গোটি ভাৰতবৰ্ষত আৰম্ভ হৈছিল কিন্তু এই আঁচনি আমাৰ এই উত্তৰ অঞ্চলত সাপাগুৰি সমষ্টি বৰ্মা সমষ্টি বাক্সা জিলা হিচাপে আমি এটাও পোৱা নাছিল বাক্সা জিলাৰ নামত 2007 আৰু 8 বিত্তীয় বৰ্ষৰ পৰা আমাৰ প্ৰত্যেক আমাৰ বাক্সা জিলাৰ অন্তৰ্গত গাঁওবিলাকত আমাৰ প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা আঁচনি আমি প্ৰৱৰ্তন কৰিব পাৰিছো যাৰ কাৰণে আজি সদায় বাক্সা জিলা হিচাপে সুখীয়া আবণ্টন প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা আঁচনি বাক্সা জিলা হিচাপে আমাৰ সাপাগুৰি সমষ্টি হিচাপে আমাৰ আজি প্ৰধানমন্ত্ৰী আৱাস যোজনা PMAY আঁচনি ঠিক তেনেকৈ আমাৰ দীনদয়াল গ্ৰামীণ ৰাষ্ট্ৰীয় বৈদ্যুতিকৰণ আঁচনি বাক্সা জিলা হিচাপে আজি আমি পাবলৈ সক্ষম হৈছোঁ সৰ্বশিক্ষা অভিযান আমি বাক্সা জিলা হিচাপে পাবলৈ সক্ষম হ'ল ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান বাক্সা জিলা হিচাপে আমি পাবলৈ সক্ষম হৈছোঁ তদুপৰি আমাৰ BTC অঞ্চল হোৱাৰ কাৰণে মাজে মাজে কেন্দ্ৰীয় চৰকাৰৰ পৰা আমাৰ যিখিনি স্পেচিয়েল পেকেজ প্ৰধানমন্ত্ৰী স্পেচিয়েল পেকেজ আৰু অসম চৰকাৰৰ ফালৰ পৰাও মাজে মাজে যিখিনি আমাৰ স্পেচিয়েল পেকেজ হোৱাৰ কাৰণে সম্ভৱ হ'ল যাৰ কাৰণে আমাৰ এই উত্তৰ অঞ্চলৰ যাতায়াত ব্যৱস্থা অতি উন্নত কৰাৰ কাৰণে আজি সম্ভৱ হৈছে তো ইয়াৰ কাৰণে শ্ৰদ্ধাভাজন ৰাইজ নিৰ্বাচন আহিছে বুলি আমাৰ মন আমাৰ চিন্তাধাৰা আমাৰ কথা বতৰাবিলাক বেলেগ হ'ব লাগে বুলি ইয়াত কোনো নতুন কথা নাই কাৰণ BTCৰ আজি BPF ৰাজনৈতিক দলে তৃতীয়বাৰৰ বাবে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ BTC চৰকাৰ BPF চৰকাৰ আজি চলি আছে আজি অসমতো সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত আজি BPF AGP BJP সন্মিলিত চৰকাৰ আজি চলি আছে এই নিৰ্বাচন হ'ল অকল আমাৰ দিল্লীৰ লোকসভা নিৰ্বাচন আৰু তলৰ লেভেলৰ গ্ৰাছৰুট লেভেলৰ গাঁও অঞ্চলত ৰাইজৰ উন্নয়নৰ কাৰণে BTC চৰকাৰ অসম চৰকাৰ আমি মজুদ আছো আমাৰ স্থানীয় বিধায়ক থানেশ্বৰ বসুমতাৰী ডাঙৰীয়া আপোনালোকৰ অতি মৰমৰ প্ৰতিনিধিত্ব কৰি আছে এই অঞ্চলৰ উন্নয়নৰ কাৰণে সদায় তেখেতে এছেম্বলিত যেনেকৈ কাম কৰিব লাগে মাত মাতিব লাগে মনেশ্বৰ ব্ৰহ্ম ডাঙৰীয়া বৰ্মা সমষ্টিৰ এজন সক্ৰিয় শক্তিশালী বিধায়ক হিচাপে সমগ্ৰ বাক্সা জিলা অঞ্চল উত্তৰ অঞ্চল উন্নয়নৰ কাৰণে তেখেতে কাম কৰি আছে আমাৰ অঞ্চল কুংগুৰ বড় ডাঙৰীয়া এই অঞ্চলৰ পৰা BTCৰ MCLA হৈ পেলাই EM হৈ পেলাই BTCৰ যিখিনি উন্নয়নৰ পুঁজি উন্নয়নৰ আঁচনি তেখেতে ইয়াত ৰূপায়ণ কৰি আছে তো গতিকে ইয়াত আৰু নতুন কথা নতুন চিন্তা কৰিবলগীয়া নাই ৰাইজ তো উন্নয়নৰ ধাৰা সমগ্ৰ বাক্সা জিলা অঞ্চলত BTC অঞ্চলত আজি ক্ষিপ্ৰতাৰে আগবাঢ়ি গৈ আছে তো এই গোটেই উন্নয়নৰ ধাৰাবাহিকতাটো যাতে আমি ভালদৰে ইয়াত সুস্থতাৰে যাতে আমি সদায় আগুৱাই লৈ যাব পাৰি এই কথাকে আমি বেছি মনোযোগ দিব লাগে যোৱাবেলি আমাৰ MP ইলেকশ্যনৰ সময়ত 2014 চনত বিভিন্ন ধৰণৰ চিন্তাধাৰাবিলাক অলপ উলট পালট হৈছিল হীৰা চৰণীয়া এজন আলপা মানুহে জাতিক বিভাজন কৰি পেলাই বড় অনাবড় কৰি পেলাই এটা বিভ্ৰান্তিৰ সৃষ্টি কৰি পেলাই ভুল বুজাবুজিৰ সৃষ্টি কৰি আমাৰ সমাজখন দ্বিখণ্ডিত কৰি পেলাই ভুৱা কথা কৈ পেলাই সাধাৰণ ৰাইজক ভুল পথেৰে পৰিচালনা কৰি পেলাই 5টা বছৰৰ কাৰণে হীৰা চৰণীয়া MP হ'বলৈ সক্ষম হ'ল হীৰা চৰণীয়া যেতিয়া MP হ'বৰ কাৰণে ৰাইজৰ ওচৰত ভোট বিচাৰি পেলাই আহিছিল সেই সময়ত হীৰা চৰণীয়াই কি কৈছিল মই যদি জিকি যাওঁ BTC অঞ্চলৰ অনাবড় অধ্যুষিত গাঁওবিলাকক মই BTCৰ পৰা কৰ্তন কৰিম BTC চুক্তি বাতিল কৰিম 5টা বছৰ অকুলি গ'ল এখানো গাঁও BTC অঞ্চলৰ পৰা অবড় ভাষী ৰাইজৰ গাঁও এখানো BTCৰ বাহিৰত হীৰা চৰণীয়াই ওলাই দিব নোৱাৰিলে 5টা বছৰ অকুলি গ'ল পাৰ্লিয়ামেণ্টত এবাৰো BTC চুক্তি বাতিলৰ কথা হীৰা চৰণীয়াই নকল হীৰা চৰণীয়া তথা নৱ চৰণীয়াৰ তেনেকুৱা তেখেতৰ কেপাচিটি দক্ষতা নাই এই নিজে বুজি নাপায়
এমপি মানে কি, মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট মানে কি, ৰাইজৰ কাৰণে এজন এমপি হৈ পেলাই কাম কৰাৰ কি সুবিধাটো আছে? এমপি হোৱাৰ পিছত এজন জনপ্ৰতিনিধি হোৱাৰ পিছত ৰাইজৰ উন্নয়নৰ কাৰণে কেনেকুৱা ধৰণৰ মনোভাৱ লৈ পেলাই কাম কৰিব লাগে এই কথাটো হীৰা চৰণীয়া নিজে গম নাপায়, যাৰ কাৰণে কৰ্তনো কৰিব নোৱাৰিলে, বাতিলো কৰিব নোৱাৰিলে। আৰু এখনো LP স্কুল কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত 5টা বছৰত হীৰা চৰণীয়াই প্ৰতিষ্ঠা কৰিব নোৱাৰিলে। এজনো আমাৰ গৰীব দুখীয়া ৰাইজক IY ঘৰ তথা PMY ঘৰ এটাও তেওঁ দিব নোৱাৰিলে। এজনো বৃদ্ধ বুঢ়া বুঢ়ী আমাৰ সমাজৰ জ্যেষ্ঠ ব্যক্তিসকলৰ কাৰণে বৃদ্ধ পেঞ্চন তথা বৃদ্ধ ব্যক্তিসকলক তেওঁ সহায় কৰিব নোৱাৰিলে। এজনো আমাৰ কৃষিজীৱী ৰাইজক কৃষক জনসাধাৰণক 1 টকাও আঁচনি হীৰা চৰণীয়াই 5টা বছৰত কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত 1 টকাও তেখেতে আজি পুঁজি যোগান ধৰিব নোৱাৰিলে। তো 5টা বছৰ এজন সাংসদৰ দ্বাৰা আমাৰ এই কোকৰাঝাৰ লোকসভা সমষ্টিৰ যিটো উন্নতি হ'ব লাগিছিলে এইটো আমাৰ যথেষ্ট পিছুৱাই গ'ল। অতি দুৰ্ভাগ্যজনক এই কথাটো আজি সকলো ৰাইজে অনুধাৱন কৰিছে, সকলো ৰাইজে এই কথাটো আজি অনুতপ্ত কৰিছে, যাৰ কাৰণে আজি আমি যেইবোৰ গণসমাৱেশ কৰিছোঁ, যেইবোৰ আমি মিটিং কৰি আছোঁ, এই ভাৱ বড়ো আৰু অনাবড়ো তেনেকুৱা ধৰণৰ দৃশ্য, তেনেকুৱা ধৰণৰ মনোভাৱ আমাৰ মিটিঙত আমি দেখিবলৈ পোৱা নাই। আজি আমাৰ মচলপুৰ গণসমাৱেশত হাজাৰ হাজাৰ আপোনালোকে আহিছে। ইয়াত আমাৰ অসমীয়া ভাষী, বড়ো ৰাইজ, মুছলমান ভাইসকল, ৰাজবংশী ভাইসকল, গোৰ্খা ভাইসকল, বেংগলী ভাইসকল সকলোতো ইয়াত সকলোৱে খোলা মনেৰে BPF দলৰ আজি গণসমাৱেশত আপোনালোকে সকলোৱে একেলগে আহিছে, বহিছে। এইটোৱেই সূচায় যে যোৱাবেলি যিটো ভুল বুজাবুজিৰ সৃষ্টি কৰিছিল, এইবাৰ আৰু এনেকুৱা ভুল বুজাবুজি বড়ো অনাবড়ো BTC অঞ্চলত আৰু নাই। আটাইতকৈ শান্তিপূৰ্ণ অঞ্চল বুলিলে আজি BTC অঞ্চল। আটাইতকৈ আজি ক্ষিপ্ৰগতিত উন্নয়ন যদি হৈছে এইটো হ'ল BTC অঞ্চল। উচ্চ শিক্ষা অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা আৰম্ভ কৰি পেলাই আজি BTC অঞ্চলতে হৈ আছে। আমাৰ মচলপুৰত পলিটেকনিকৰ পৰা আৰম্ভ কৰি পেলাই, কলেজৰ পৰা আৰম্ভ কৰি পেলাই, আমাৰ ককিলাবাৰীৰ যিটো আমাৰ ইণ্ডো অষ্ট্ৰেলিয়া যিটো চিট ফাৰ্ম সেইটো বনি গৈছিল, আজি আমি সেইটো পুনৰ্জীৱিত কৰিব পাৰিছোঁ। অকল পুনৰ্জীৱিত কৰাৰ কথাই নহয়, আজি অসমৰ ফালৰ পৰা আমাৰ ৰাজ্য চৰকাৰৰ ফালৰ পৰা ইয়াত এটা এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি আজি আমি এগ্ৰিকালচাৰ কলেজ হিচাপত আজি আমি প্ৰথম পাবলৈ সক্ষম হৈছোঁ। এই কলেজখন আগুৱাই গৈ গৈ এটা সময়ত আমি এগ্ৰিকালচাৰ ককিলাবাৰী এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি কৰাৰ কাৰণে আমাৰ সপোন আছে ৰাইজ, আৰু এইটো আমি বাস্তৱত ৰূপায়ণ কৰিব পাৰিম। আজি বিভিন্ন উচ্চ শিক্ষা অনুষ্ঠান প্ৰতিষ্ঠান এই আমাৰ অঞ্চলত আজি গজি উঠিছে। মডেল ডিগ্ৰী কলেজ আজি মচলপুৰত চেংচন হ'ল। এইবিলাক কেনেকৈ সম্ভৱ হৈছে? BEd কলেজ এইবাৰ বাজেটত আমাৰ প্ৰস্তাৱিত হ'ল, পাৰিত হ'ল, পাছ হ'ল। मसलपुराव जोङो दानिया मास्टार जानो थाखाय जे BEd फरायनांगौ, बे BEd फरायनो थाखाय जोंहा बेनिफ्राय नलबारी गुवाहाटी বিভিন্ন অঞ্চলত যাবলগীয়া হৈছিল। কিন্তু এবাৰ আমি অহা বছৰৰ পৰা মসলপুৰত আমি BEd পঢ়াৰ কাৰণে ইয়াত সুবিধা আমি পাম। ডাইট কলেজ ইতিমধ্যে আমাৰ নিৰ্মাণৰ কাৰ্য হৈ আছে। তো এখন জিলা হ'বৰ কাৰণে ডাইট কলেজ, BEd কলেজ, ডিগ্ৰী কলেজ, ল কলেজ, বিভিন্ন কলেজবিলাকক আমি ইয়াত স্থাপন কৰাৰ কাৰণে অতপ্ৰত আমি কাম কৰি আছোঁ। স্থানীয় আমাৰ BPF দলৰ প্ৰতিনিধি বিধায়ক EM MCL হিচাপে ইয়াত কাম কৰি আছে। BPF দলৰ সক্ৰিয় সকলো নেতা কৰ্মীসকলে ইয়াত আজি কাম কৰি আছে, যাৰ কাৰণে আজি সুস্থতা আহিছে, যাৰ কাৰণে নিৰাশা যিটো পৰিৱেশ আছিল, অশান্তি জৰ্জৰ মাজে মাজে যিটো সৃষ্টি হৈছিল, এইবিলাকক আমি নাইকিয়া কৰি পেলাই শান্তি প্ৰতিষ্ঠা কৰি আজি আমি উন্নতি কৰিব পাৰিছোঁ। অকল ইয়াতে সমাপ্ত নহয়, সমগ্ৰ BTCৰ মাজে মাজে ভূটান পাহাৰৰ দাঁতি কাকৰীয়া অঞ্চল হিচাপে এডিশনেল নেশ্যনেল হাইৱে BTC অঞ্চলৰ মাজে মাজে ইয়াৰ যিটো নিৰ্মাণৰ কাম, ইয়াৰ যিটো DPR এষ্টিমেট বনাব লাগে, প্ৰজেক্ট বনাব লাগে, এইবিলাক আজি সম্পূৰ্ণ হ'ল। দিল্লীত আমি সেইটো দাখিল কৰিছোঁ। কম সময়ৰ ভিতৰত আমাৰ বড়োলেণ্ড অঞ্চলৰ ভিতৰত এডিশনেল হাইৱে বনোৱাৰ যিটো কথা আছিলে, এইটো আমি চেংচন পাই পেলাই আমাৰ এই নিৰ্মাণৰ কাৰ্যটো আমি সম্পূৰ্ণ কৰিব পাৰিম। এইবাৰ আমাৰ আসাম মালা প্ৰজেক্ট BTC অঞ্চলৰ কাৰণে যিখিনি ধাৰ্য কৰা হৈছে, ইতিমধ্যে বেকী নদীৰ ওপৰত বাক্সা আৰু চিৰাং জিলাৰ নদী
বেকী নদীয়ে যিটো আমাক ভাগ কৰি থৈছিল, বিভাজন কৰি থৈছিল, এইটো নাইকিয়া কৰিবৰ কাৰণে চিধাকে এনেকৈ আমাৰ কাৰিজা বিজনী হৈ পেলাই আপোনালোকৰ মচলপুৰৰ পৰা এনেকৈ জ্বালা হৈ পেলাই আমাৰ খালবাৰী হৈ ৰূপহী হৈ আমাৰ যিটো কাৰিজা বিজনী হৈ পেলাই নিমুৱা, আমাৰ যিটো গোবৰ্ধনা হৈ পেলাই চিধাকে পাণবাৰী বিজনী, সেই বেকী নদী হাকুৱা ডাকুৱা বৰশী নদীৰ ওপৰত 250 কোটি টকা ইতিমধ্যে ধাৰ্য কৰা হ'ল। 4 কিলোমিটাৰ দীৰ্ঘ RCC দলং আহি আছে। ঠিক তেনেকৈ আমাৰ পাগলাদিয়া তামোলপুৰ পিনি যোৱাৰ কাৰণে মচলপুৰ বাগানপাৰাৰ ৰাইজে, তামোলপুৰৰ ৰাইজে, কুমাৰীকাটা তামোলপুৰ অঞ্চলৰ ৰাইজে ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ মচলপুৰত আহিবৰ কাৰণে আজি যিটো যাতায়াত অসুবিধা হৈ আছে সেইটো নাইকিয়া কৰিবৰ কাৰণে, দূৰ কৰিবৰ কাৰণে আসাম মালা প্ৰজেক্টত এইবাৰ ইতিমধ্যে আঁচনি চেংচন কৰা হৈছে। পাগলাদিয়া নদী, বেকী নদীৰ ওপৰত যদি দলংখন হৈ যায় তেতিয়া BTCৰ ভিতৰে আমি পশ্চিমবংগ যোৱাৰ কাৰণে কোকৰাঝাৰ হৈ পেলাই পশ্চিমবংগ যোৱা আৰু সেই পশ্চিম অঞ্চলৰ বাক্সা, ওদালগুৰি, তেজপুৰ, শোণিতপুৰ অঞ্চলৰ ৰাইজে এই আমাৰ বাক্সা জিলাৰ মাজে মাজে যোৱাৰ কাৰণে সুবিধা হ'ব। এনেকুৱা ধৰণৰ আঁচনি প্ৰজেক্টবিলাক আমি যেতিয়া সম্পূৰ্ণ কৰিম অকল যাতায়াত ব্যৱস্থা সুস্থ হোৱাই নহয়, তাৰ লগতে আমাৰ অৰ্থনৈতিক অৱস্থাও উন্নতি হ'ব।